নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই মজিদ বন্ধুসকল পলকতে চাওঁ আহক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ বৰ অসমৰ ভেটি নিৰ্মাতা চাওলুং চুকাফাক লৈ আপত্তিজনক মন্তব্য কৰা পশ্চিমবংগৰ বুদ্ধিজীৱী গৰ্গ চেটাৰ্জী গ্ৰেপ্তাৰ গুৱাহাটী হাইকোৰ্টৰ নিৰ্দেশত গ্ৰেপ্তাৰ কৰা হৈছে গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছে গৰ্গ চেটাৰ্জীক কলকাতা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল গৰ্গ চেটাৰ্জীক চৰ্ত সাপেক্ষে গৰ্গ চেটাৰ্জীক জামিন দিছে আদালতে 17 ছেপ্টেম্বৰৰ ভিতৰত হাজিৰ হ'ব লাগিব CJM কোৰ্টত চাওলুং চুকাফাক আক্ৰমণকাৰী বুলি মন্তব্য কৰিছিল গৰ্গ চেটাৰ্জীয়ে পৰৱৰ্তী খবৰ সমাগত স্বাধীনতা দিৱস আৰু এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানত দেশজুৰি আৰম্ভ হৈছে হৰ ঘৰ তিৰংগা অভিযান অসমত এই পৰ্যন্ত বিক্ৰী হৈছে 53 লাখ ৰাষ্ট্ৰীয় পতাকা বৰপেটাৰত গোবৰ্ধন আৰু চকচকা মণ্ডল বিজেপিৰ উদ্যোগত আৰু বিজেপিৰ যুৱ মৰ্চাৰ বৰপেটা জিলা সমিতিৰ সহযোগত আজি অনুষ্ঠিত বাইক ৰেলীত অংশগ্ৰহণ কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে মন্ত্ৰীগৰাকীয়ে হৰ ঘৰ তিৰংগা কাৰ্যসূচীক লৈ সমগ্ৰ অসমতে তোলপাল লাগিছে বুলি উল্লেখ কৰে বাইক ৰেলীত অংশ লৈ তেওঁ কয় যে যুৱ মৰ্চাৰ উদ্যোগত সৰ্বভাৰতীয় পৰ্যায়ৰ লগতে সমগ্ৰ অসমতে বাইক ৰেলী কৰি সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিছে স্বাধীনতা দিৱস উপলক্ষে ৰাইজৰ মাজত জাগৰণ সৃষ্টি হৈছে এই মুহূৰ্তলৈকে অসমত 53 লাখ তিৰংগা বিক্ৰী হোৱাত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসমবাসীক ধন্যবাদ জনায় অসম সমবায় সমিতি আৰু আত্মসহায়ক গোটৰ জৰিয়তে 53 লাখ তিৰংগা বিক্ৰী হোৱাৰ কথা দোহাৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সাংস্কৃতিক প্ৰকল্পৰ জৰিয়তে 43,000 সুলভ মূল্যৰ দোকানৰ জৰিয়তে ৰেহাই মূল্যত আৰু 20 লাখ তিৰংগা ইতিমধ্যে বিক্ৰী হৈছে বুলিও মন্তব্য কৰে ৰঞ্জিত কুমাৰ দাসে অসমত বৰ্তমান 65 লাখ পৰিয়াল আছে ইয়াৰ ভিতৰত 53 লাখ তিৰংগা বিক্ৰী হৈছে বাকি 10 লাখ পৰিয়ালে এই কেইদিনত ক্ৰয় কৰিব আৰু ঘৰে ঘৰে লগাব বুলিও মন্তব্য কৰে ৰঞ্জিত কুমাৰ দাসে পৰৱৰ্তী খবৰ এতিয়াৰ পৰা প্ৰখৰ ৰ'দত দিব নোৱাৰিব বিদ্যালয়ৰ প্ৰাৰ্থনা সভা গুৱাহাটীৰ বিদ্যালয় কঠোৰ নিৰ্দেশনা ৰাজ্যৰ শিক্ষা বিভাগৰ গুৱাহাটীৰ ছাত্ৰীবাৰীস্থিত নিকলছ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ 10 বছৰীয়া এগৰাকী ছাত্ৰীৰ মৃত্যুৰ পিছতেই এতিয়া তৎপৰ হৈ পৰিছে ৰাজ্যৰ শিক্ষা বিভাগ এতিয়াৰ পৰা বিদ্যালয়সমূহক ৰাতিপুৱাৰ প্ৰাৰ্থনা সভা শ্ৰেণীকোঠাত আয়োজন কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে উল্লেখযোগ্য যে গুৱাহাটীত বিগত কিছুদিনৰ পৰা প্ৰচণ্ড গৰম পৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলক গৰমৰ পৰা পৰিত্ৰাণ দিবলৈয়ে শিক্ষা বিভাগে এই সিদ্ধান্ত লৈছে গুৱাহাটীৰ চৰকাৰীৰ লগতে প্ৰতিখন বেচৰকাৰী বিদ্যালয়ে এই নিৰ্দেশনা মানি চলিব লাগিব কামৰূপ মেট্ৰ' জিলাৰ বিদ্যালয় পৰিদৰ্শক প্ৰসন্ন বৰাই জাৰি কৰিছে এই নিৰ্দেশনা অৱশ্য বিশেষ দিনত প্ৰাৰ্থনা সভা মুকলি ঠাইত কৰিব পাৰিব বুলিও নিৰ্দেশনাটোত কোৱা হৈছে উল্লেখযোগ্য যে গুৱাহাটীৰ নিকলছ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ এগৰাকী 10 বছৰীয়া ছাত্ৰীৰ 6 আগষ্টত গৰমৰ ফলত মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছিল বিদ্যালয়খনৰ একাংশ অভিভাৱকে 4 আগষ্টৰ দিনা প্ৰচণ্ড ৰ'দৰ মাজতে প্ৰায় এঘণ্টা ধৰি চলা শোক প্ৰাৰ্থনাৰ মাজতেই 10 বছৰীয়া ছাত্ৰীগৰাকী ঢলি পৰিছিল কিন্তু 6 আগষ্টৰ দিনা ছাত্ৰীগৰাকীৰ GMCHত মৃত্যু হয় এই কৰুণ ঘটনাৰ বাবে ছাত্ৰীগৰাকীৰ পৰিয়ালে বিদ্যালয় কৰ্তৃপক্ষক দোষাৰোপ কৰিছিল আৰু এই ঘটনাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল বন্ধুসকল তাৰপিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কিমান ধনী বা নৰেন্দ্ৰ মোদীৰ কিমান সম্পত্তি আছে আপুনি বাৰু জানেনে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰিলে নৰেন্দ্ৰ মোদীৰ সম্পত্তিৰ তালিকা কিমান ধনী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিজৰ একমাত্ৰ মাটি টুকুৰা দান দিলে প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সম্পত্তিৰ মূল্য 2.23 কোটি টকা মোদীৰ সম্পত্তিৰ তালিকা আপলোড কৰা হৈছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ৱেবছাইটত 2022 চনৰ 31 মাৰ্চলৈকে প্ৰধানমন্ত্ৰীৰ সম্পত্তিৰ মূল্য হৈছে
2,23,82,504 টকা। ইয়াৰে বেছিভাগ বেংকত জমা হৈ থকা ধন। প্ৰধানমন্ত্ৰী মোদীৰ নাই কোনো স্থাৱৰ সম্পত্তি। গান্ধীনগৰত তেওঁৰ অংশত থকা মাটি ইতিমধ্যে দান কৰিছে প্ৰধানমন্ত্ৰীয়ে। কোনো বণ্ড, শ্বেয়াৰ বা মিউচুৱেল ফাণ্ডত তেওঁ বিনিয়োগ কৰা নাই। প্ৰধানমন্ত্ৰীৰ নাই কোনো নিজাববীয়া বাহন। যোৱা 31 মাৰ্চলৈকে থকা 1.73 লাখ টকাৰ 4টা সোণৰ আঙুঠি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীৰ বাবে ভাল খবৰ। আজি ৰাজ্যৰ লাখ লাখ লোকৰ বেংক একাউণ্টত সোমাব চৰকাৰী ধন। ৰাজ্যৰ 43,20,601 লোকে লাভ কৰিব চৰকাৰী ধন। আজি ৰাজ্যৰ লাখ লাখ লোকৰ বেংক একাউণ্টত সোমাব চৰকাৰী ধন। ৰাজ্যৰ 43,20,601 লোকে লাভ কৰিব চৰকাৰী ধন। 10 তাৰিখ হৈছে পেঞ্চন আৰু অৰুণোদয়ৰ দিন। ৰাজ্যৰ 20 লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। বৃদ্ধ লোকলৈ শ্বহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন। বিধৱা মহিলাই লাভ কৰিব ইন্দিৰা মেৰী সাৰ্বজনীন বিধৱা পেঞ্চন। দিব্যাংগজনে লাভ কৰিব দীনদয়াল দিব্যাংগজন সাহায্য। আৰ্তজনৰ বাবে অসম চৰকাৰৰ এক যুগান্তকাৰী পদক্ষেপ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ শিক্ষকসকলৰ বাবে ভাল খবৰ। আজিৰ পৰা ট্ৰেন্সফাৰৰ বাবে অনলাইন যোগে কৰিব পাৰিব আবেদন। টেট শিক্ষকৰ বাবে সুখবৰ। আজিৰ পৰা ট্ৰেন্সফাৰৰ বাবে আবেদন কৰিব পাৰিব অনলাইন যোগে। পাৰস্পৰিক ট্ৰেন্সফাৰৰ বাবে আবেদন কৰিব পাৰিব টেট শিক্ষকে। অনলাইন পৰ্টেল যোগে পাৰস্পৰিক ট্ৰেন্সফাৰৰ বাবে আবেদন কৰিব পাৰিব। জিলাৰ ভিতৰতে বিদ্যালয় সলনিৰ বাবে কৰিব পাৰিব আবেদন। মাজনিশাৰ পৰা সক্ৰিয় হৈছে অনলাইন পৰ্টেল। পৰৱৰ্তী খবৰ, ঋণত ডুবিল অসম। ৰাজ্যবাসীৰ ওপৰত সহিব নোৱাৰা ঋণৰ বোজা জাপি দিছে চৰকাৰে। ঋণ ধাৰ কৰি হ'লেও ঘি মৌ খাব লাগে, নিজে উল্লেখ কৰা এই কথাকে আখৰে আখৰে পালন কৰি আহিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে। ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়নৰ বিপৰীতে এখনৰ পাছত আনখনকৈ হিতাধিকাৰী আঁচনি ৰূপায়ণ কৰিবলৈ গৈ এতিয়া প্ৰতি মাহেই ঋণ ল'বলৈ বাধ্য হৈছে চৰকাৰ। আনকি ঋণ লোৱাৰ ক্ষেত্ৰত এক প্ৰকাৰ অভিলেখ সৃষ্টি কৰিছে চৰকাৰখনে। ফলত ৰাজ্যবাসীৰ মূৰৰ ওপৰত থকা ঋণৰ বোজা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে। চলিত আগষ্ট মাহতে ৰিজাৰ্ভ বেংকৰ জৰিয়তে এতিয়ালৈকে অসম চৰকাৰে 1,600 কোটি টকাৰ ঋণ লৈছে। ইয়াৰে 2 আগষ্টত 800 কোটি টকাৰ আৰু সোমবাৰে 800 কোটি টকাৰ ঋণ লৈছে ৰাজ্য চৰকাৰে। কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত মাৰ্চ মাহলৈকে অসম চৰকাৰে লোৱা ঋণৰ পৰিমাণ আছিল 1,07,719.5 কোটি টকা। আনহাতে মাৰ্চৰ পাছত জুনত 2,000 কোটি আৰু জুলাইত 2,000 কোটি টকা ঋণ লোৱা চৰকাৰখনে চলিত মাহতো এতিয়ালৈকে 1,600 কোটি টকাৰ ঋণ লৈছে। সেই হিচাপত আজিৰ তাৰিখত অসমৰ ঋণৰ পৰিমাণ বৃদ্ধি পাই হৈছেগৈ 1,13,319 কোটি টকা। আনহাতে চলিত বিত্তীয় বৰ্ষত চৰকাৰখনে প্ৰায় 17,000 কোটি টকাৰ ঋণ লোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে পূৰ্বৰ তৰুণ গগৈ চৰকাৰে ঋণৰ বোজাত হৈ গৈছিল প্ৰায় 35,690 কোটি টকা। সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত 2019-20 বিত্তীয় বৰ্ষত এই ঋণৰ পৰিমাণ বৃদ্ধি পাই হৈছিল 73,527.8 কোটি টকা। কিন্তু 2020-21 বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰখনে 17,237.1 কোটি টকা ঋণ লোৱাৰ পৰিমাণ হৈ গৈ 90,764.9 কোটি টকা। আনহাতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ লৈ হিমন্ত বিশ্ব শৰ্মায়ো ঋণ লোৱাৰ ধাৰা অব্যাহত ৰাখি বিগত বৰ্ষত 16,954.6 কোটি টকা ঋণ লোৱাত 2021-22 বিত্তীয় বৰ্ষৰ মাৰ্চলৈকে অসমে লোৱা ঋণৰ পৰিমাণ বৃদ্ধি পাই হৈ গৈ 1,07,719.5 কোটি টকা। এতিয়া সেই পৰিমাণ 1,13,319 কোটি টকালৈ বৃদ্ধি পাইছে। ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে যে বিজেপি চৰকাৰৰ দিনত ঋণৰ বোজা কিদৰে বৃদ্ধি পাইছে। ইফালে এই বৃহৎ পৰিমাণৰ ঋণ লোৱাৰ বাবে প্ৰতি বছৰে ৰাজকোষৰ পৰা সুদৰ নামতে ওলাই গৈছে হাজাৰ হাজাৰ কোটি টকা। উল্লেখযোগ্য যে ৰাজ্যৰ আৰ্থিক পৰিস্থিতিৰ কথা ওলালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ আৰ্থিক অৱস্থা উন্নত বুলি কয়
অৱশ্যে ৰাজ্যৰ আৰ্থিক অৱস্থা যদি ভালেই তেনেহ'লে চৰকাৰখনে প্ৰতি মাহে কিয় কোটি কোটি টকা ঋণ ল'বলগীয়া হৈছে সেয়া এক প্ৰশ্নৰ বিষয় হৈ পৰিছে। আনহাতে চৰকাৰখনে লোৱা এই ঋণৰ ফলত যে ৰাজ্যখনৰ সামগ্ৰিকভাৱে উন্নয়ন হৈছে তেনে নহয়, কিয়নো হিতাধিকাৰী সৃষ্টি কৰা আঁচনি ৰূপায়ণতহে চৰকাৰখনে সৰ্বাধিক গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে। ঋণ লৈ হ'লেও চৰকাৰখনে ৰূপায়ণ কৰি আছে হিতাধিকাৰী সৃষ্টিকাৰী আঁচনিসমূহ। লক্ষণীয় বিষয় যে চৰকাৰখনৰ এনে স্থিতিৰ বাবে ৰাজ্যখনে ক্ৰমবৰ্ধিত ঋণৰ বোজা বহন কৰিবলগীয়া হৈছে। পৰৱৰ্তী খবৰ, সাধাৰণ জনতাৰ ওপৰত পুনৰ মাধমাৰ। ৩ মাহৰ ভিতৰত দ্বিতীয়বাৰ বৃদ্ধি পালে ঔষধৰ মূল্য। ঔষধৰ বজাৰখন এক প্ৰকাৰ নিয়ন্ত্ৰণহীন হৈ পৰিছে। যোৱা ৩ মাহৰ ভিতৰত দুবাৰকৈ বৃদ্ধি পালে বহুকেইটা ঔষধৰ দাম। ঔষধৰ দাম এনেদৰে অভাৱনীয়ভাৱে বৃদ্ধি পোৱাৰ পাছতো কিন্তু এতিয়ালৈকে চৰকাৰখনে এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। যোৱা ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ সমগ্ৰ দেশতে প্ৰায় ৮০০ বিধ অত্যাৱশ্যকীয় ঔষধৰ দাম 10.77% পৰ্যন্ত বৃদ্ধি কৰা হৈছিল। কিন্তু এতিয়া দেখা গৈছে যে বহু ঔষধ প্ৰস্তুত কৰা প্ৰতিষ্ঠানেই নেশ্যনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটিয়ে নিৰ্ধাৰণ কৰি দিয়া উক্ত দামৰ পৰিৱৰ্তে 20% পৰ্যন্ত দাম বৃদ্ধি কৰিছে। তথ্য অনুসৰি যোৱা এপ্ৰিল মাহৰ পৰা জুলাই মাহ পৰ্যন্ত এজিথ্ৰমাইচিনৰ দাম দুবাৰ বৃদ্ধি পাইছে। পাণ্ডি কেপচুলৰ একোটা ষ্ট্ৰিপৰ দামো পূৰ্বৰ 190 টকাৰ পৰা 199 টকালৈ বৃদ্ধি পাইছে। লেন্স 20 mg কেপচুলৰ একোটা ষ্ট্ৰিপৰ দাম পূৰ্বতে 55.52 টকা আছিল যদিও এতিয়া হৈছেগৈ 61.48 টকা। সেইদৰে লিভক্সিন টেবলেটৰ 12.4%, ডেক্সোনা টেবলেটৰ 10.35% বৃদ্ধি পাইছে মূল্য। ইফালে উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছত ব্যৱহৃত ঔষধৰ দাম 12 পৰা 15%লৈকে, বিভিন্ন ভিটামিনৰ দামো 14% পৰ্যন্ত, আনকি চেলাইনৰ দাম 11% পৰ্যন্ত বৃদ্ধি পাইছে। মন কৰিবলগীয়া কথা যে জ্বৰ আৰু মূৰৰ বিষ আদিত আক্ৰান্ত হ'লে প্ৰায় সংখ্যক লোকে বহু সময়ত চিকিৎসকৰ পৰামৰ্শ অবিহনে পেৰাচিটামল বা পেইন কিলাৰৰ দৰে দৰৱ সেৱন কৰি ৰোগৰ পৰা উপশম লাভ কৰে। কিন্তু এতিয়া সেই পেৰাচিটামলৰ দামো 12% পৰ্যন্ত বৃদ্ধি কৰিছে। পৰৱৰ্তী খবৰ, দেশবাসীৰ বাবে এক উদ্বেগজনক খবৰ। ভাৰতত বৃদ্ধি পালে নিবনুৱাৰ হাৰ। এসপ্তাহতে 6% পৰ্যন্ত বৃদ্ধি পালে নিবনুৱাৰ হাৰ। দেশত বৃদ্ধি পালে নিবনুৱাৰ হাৰ। 9.66%লৈকে বৃদ্ধি পালে নিবনুৱাৰ হাৰ। এসপ্তাহৰ ভিতৰত 6% পৰ্যন্ত বাঢ়িল নিবনুৱাৰ হাৰ। পোহৰলৈ আহিছে নিবনুৱা আৰু মূল্যবৃদ্ধিৰ শেহতীয়া ভয়াৱহ ছবি। CMIৰ এক পৰিসংখ্যাত পোহৰলৈ আহিছে এই ভয়ানক তথ্য। সপ্তাহটোত দেশৰ নিবনুৱাৰ হাৰ 9.66%লৈকে ঊৰ্ধ্বগামী হৈছে। কেৱল গ্ৰাম্য অঞ্চলত নিবনুৱাৰ সংখ্যা 5.97%ৰ পৰা 10% হৈছে। চহৰৰ নিবনুৱাৰ সংখ্যাও 9%লৈকে বৃদ্ধি পাইছে।